নমস্কাৰ, মই পাঞ্চল আকৌ এবাৰ ছ'চিয়েল মিডিয়াৰ ভাইৰাল খবৰ লৈ উপস্থিত হ'লোঁ আপোনালোকৰ বাবে। দৰ্শন সমাজৰ আটাইতকৈ ঘৃণীয় আৰু জঘন্য ধৰণৰ এটা অপৰাধৰ ভিতৰত এটা অপৰাধ, বিশেষকৈ নাবালিকা শিশু বা মহিলাৰ ওপৰত এনে অত্যাচাৰ কোনো পৰিস্থিতিতেই ক্ষমাযোগ্য নহয়। মই চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাওঁ যে এনে অপৰাধীৰ ওপৰত দ্ৰুত গতিৰে তদন্ত কৰি আদালতক গতাই দিয়ক আৰু আদালতৰ জৰিয়তে আইনী শাস্তি কঠোৰৰ পৰা কঠোৰতম শাস্তি নিশ্চিত কৰা হওক আৰু ভৱিষ্যতে এই ধৰণৰ জঘন্য কাম কোনো ব্যক্তিয়ে কৰাৰ সাহস নকৰে। ভুক্তভোগীসকলৰ ন্যায় বিচাৰ আৰু সুৰক্ষা নিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব আছে। সেয়ে আমি সকলোৱে মিলিজুলি একগোট হৈ এনে ধৰণৰ জঘন্য কাম যোনে যোনে কৰে তেখেতৰ এগেইনষ্টত একশ্যন ল'বই লাগিব, নল'লে এনে ধৰণৰ কাম আৰু পৰৱৰ্তী দেখা পোৱা যাব। সেয়ে পুনৰবাৰ কৈ আছো, গভৰ্ণমেণ্টক আমাৰ চৰকাৰ বা পুলিচ প্ৰশাসনৰ জৰিয়তে এনে ধৰণৰ কাম যাতে নঘটে। যিটো প্ৰটেষ্ট চলি আছিল তেতিয়াতো সকলোৱে কৈছিল এই প্ৰটেষ্টটো সম্পূৰ্ণ হ'ব, তো এতিয়া সম্পূৰ্ণ হোৱাৰ পাছত দেখা পোৱা গৈ আছে এতিয়া পৰ্যন্ত বহুতো বিহাৰৰ পিছত অসমত তাৰপিছত ৰাজস্থানত বহুত কেইজন পুলিচবোৰ যায়, যোনে যোনে তাতে যায় প্ৰটেষ্টত অংশগ্ৰহণ কৰিছে। বিশেষকৈ এক সম্প্ৰদায় মানে মুছলমানবিলাকক টাৰ্গেট কৰি দেখা পোৱা আছে, মাৰধৰ কৰি আছে তেখেতক আৰু এৰেষ্ট কৰাও দেখা পোৱা গৈ আছে। এতিয়া কি মানুহ চাই কি এৰেষ্ট কৰা হ'ব নেকি? প্ৰটেষ্টতো সকলো মানুহ অংশগ্ৰহণ কৰা হৈছিল। এতিয়া যেতিয়া আমাৰ এই গভৰ্ণমেণ্টে ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন লোৱাৰ পাছত কিন্তু কৈছিল যে আমি কোনো এটা ষ্টুডেণ্টৰ নামত কেছ ৰেজিষ্টাৰ নকৰোঁ, যোনটো কৰা হ'ব সকলোবোৰ উইথড্ৰ কৰি দিয়া হ'ব। এই পুলিচৰ পৰা কিন্তু এই তথ্যটো দিয়া হৈছিল, কিন্তু এতিয়া দেখা পোৱা গৈ আছে কিন্তু এই কোৱাৰ পাছত উইথড্ৰ কৰা নাই। বহুতো ষ্টেটত দেখা গৈ আছে আমাৰ ষ্টুডেণ্টবোৰকো বহুতো হাৰাশাস্তি কৰা হৈছে। বিশেষকৈ বিহাৰতো প্ৰটেষ্ট কৰা ষ্টুডেণ্টবোৰক খুজি ধৰি মাৰপিট কৰা দেখা পোৱা গৈ আছে। এনেধৰণৰ ব্যৱহাৰটো আমি জীৱনতো কল্পনা কৰি চোৱা নাই যে আমাৰ এই গভৰ্ণমেণ্টৰ তৰফৰ পৰা এনেকুৱা হ'ব। এতিয়া কোৱা অনুযায়ী এতিয়া বহুতো কেইজনকে এৰি দিয়া হৈছে, কিন্তু আৰু বহুতো এৰেষ্টো কৰা হৈছে, কিন্তু ডিটেইনো কৰা হৈছে, এতিয়া এৰি দিয়া হৈছে। মহম্মদ জুনাইদ ভাইগুত যন্ত্ৰ মন্দিৰ যোনটো ভাত খোৱাৰ কাৰণে এৰেষ্ট কৰা হৈছিল, তেখেতকো সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ দিয়াৰ তাৰ পাছৰ পৰা কিন্তু এৰেষ্ট কৰা আছিল, সেইটো এৰি দিয়া দেখা পোৱা গৈছে। আৰু আমাৰ অসমৰ বানপানীৰতো প্ৰব্লেম এতিয়া পৰ্যন্ত চল্ভ হোৱা নাই। আপোনালোকে যোনে যিমান পাৰে অলপ সহায় সহযোগিতা আকৌ এবাৰ মই কৈ দি আছোঁ, সহায় সহযোগিতা আগবঢ়াওক, নহ'লে কিন্তু আমাৰ এই ইয়াতে নচলে। আপোনালোকে আগবঢ়ালেহে আমাৰ এই অসমৰ উজনি অসমৰ যিবিলাক মানুহবোৰ আছে বহুতো অসুবিধাত হৈ পৰি আছে বানপানীৰ। এতিয়া বানপানীত সমস্যা হোৱাৰ বাবে এতিয়া আমি কোনো হিন্দু নামানো, কিন্তু মুছলিম নামানো। আমাৰ এটাই কথা, আমি হ'ল মানৱ জাতি। আমি মানৱ জাতি হৈ যদি মানুহক সহায় কৰিব নোৱাৰোঁ, আমাৰ এই পৃথিৱীত জন্ম হোৱাৰ মানে কি? এই পৃথিৱীত জন্ম হৈছোঁ, মানুহক হেল্প কৰিবই লাগিব, মানৱতা দেখাবই লাগিব। এতিয়া দেখা পোৱা গৈ আছে আমাৰ বদৰুদ্দিন চাহাবে আৰু বহুতো ডাঙৰ মানুহবোৰ গৈছে, অখিল ছাৰো গৈছে, বহুত কেইজন গৈছে আমাৰ আপাৰ আছামত সহায় সহযোগিতা। কণ্টেণ্ট ক্ৰিয়েটাৰ যিকেইজন আছে তেখেতেও দেখা গৈছে, ডিম্পু বৰুৱা গৈছে, বহুতো কেইজন দেখা পোৱা গৈ আছে। কিন্তু আপোনালোকে যিমান পাৰে এইখিনি দি সহায় কৰি আগবঢ়াই যাওক। আমাৰ এই অসমৰ বানপানীলৈ বহুতো ভুগিবলগীয়া হোৱা দেখা পোৱা গৈ আছে। আমাৰ এই ৰাম মন্দিৰৰ পৰা যোনটো টকা পইচা চুৰি হৈছে, এইটো যদি কংগ্ৰেছৰ তৰফৰ পৰা হ'লে হয়, যদি এই দেশটোত যদি এতিয়া কংগ্ৰেছৰ শাসিত হ'লে হয়, তেনেহ'লে এই ভাজপাৰ যিবোৰ ৰাজনেতা আছে বা মানুহবোৰ আছে কিমান এতিয়া হাল্লা চিল্লা জুই লগাই দিলে হয় আমাৰ এই দেশটোতে। এনেকুৱা ধৰণৰ মন্তব্য পোৱা দেখা পোৱা গৈ আছে। এটা ভিডিঅ'ত মই আপোনালোকক ভিডিঅ'টো দি দিম, চাই কিনি ক'ব। सरकार में हुआ होता तो आज तक भाजपा के नेता पूरे देश के अंदर आग लगा चुके होते हैं। अब हम अगर इस मुद्दे को उठा रहे हैं तो इनको तकलीफ हो रही है। तकलीफ क्यों हो रही है? क्योंकि ये सब इसमें इन्वॉल्व है, ये सब लोगों की इसमें मिली भगत है। ये जो चंदा चोरी हुई है, इसका जो शेयर है इन सब नेताओं को जाता है। इसलिए इस तरीके আৰু এটা ছ'চিয়েল মিডিয়াৰ বিগ ব্ৰেকিং নিউজ চাওক। মানুহ ইমান নিষ্ঠুৰ কেনেকুৱা কৰি হ'ব পাৰে চাওক। আপোনালোকে জানে এটা মানুহ বিয়া পতাৰ পাছত যদি তেখেতৰ হাজবেণ্ড বা ৱাইফক থৈ যদি গুচি যায়, মা যোনটো আছে, মাৰ ল'ৰা ছোৱালী যত্ন লিয়াৰ কাৰণে বহুতো কষ্ট কৰিবলগীয়া হৈছে। এতিয়া চাওক, এটা ভিডিঅ' মই প্লে কৰি দি আছোঁ। তেখেতৰ মা অৱশ্যে 2 বছৰীয়া 3 বছৰীয়া ল'ৰা ছোৱালীক থৈ ঘৰত
চিকলি দি ৰছী দি ঘৰত বান্ধি থৈ কাম কৰিবলগীয়া যোৱা হৈছে। চাওক আমাৰ দেশত এনেকুৱা মানুহ আছে ইমান গৰীব যে এতিয়া খোৱা বস্তু খাবৰ কাৰণে কান্দি কান্দি আছে। এটা মহিলা মানুহ যেতিয়া ৰাস্তা দি খোজকাঢ়ি যায়, খোজকাঢ়ি যোৱাৰ সময়তে কান্দাৰ আৱাজ পায়, মানে সৰু বাচ্চাৰ কান্দাৰ আৱাজ পায়, তেতিয়া যাই চাই যে এনেকুৱা ধৰণৰ দেখা পোৱা গৈ আছে দুটা বাচ্চাক বান্ধি থোৱা হৈছে, ভৰিত ৰছী দি বান্ধি ওপৰৰ পৰা বান্ধি দিয়া থৈ দেখা পোৱা গৈ আছে। চ' তেতিয়া সেই মহিলাগৰাকী ভিডিঅ' উঠাই ছ'চিয়েল মিডিয়াত দিয়াৰ পাছতে দেখা পোৱা গ'ল যে এনেকুৱা ধৰণৰ মানুহ আছে আমাৰ এই সমাজত বসবাস কৰা। চ' আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীক যদি পুহিব নোৱাৰে তেনেহ'লে আপোনাৰ ঘৰৰ আশে পাশে যিবোৰ মানুহ আছে সেই মানুহবোৰক দিলেওতো হয়। দিলে এইবাৰ আশে পাশে মানুহবোৰক যদি দিয়ে আপুনি যদি যত্ন কৰিব নোৱাৰে তেখেতক যদি দিয়ে তেখেততো হেল্প কৰিব। এনেকুৱা কৰি দি থৈ যাব পাৰে আপুনি। এনেকুৱা কৰি ভিডিঅ' চাই ইমান দুখ লাগিছে যে আপুনিও চাওক, আপোনাৰো বহুত কষ্ট হ'ব এনেকুৱা ধৰণৰ শিশু মানুহবোৰক যে এনেকুৱা কৰিছে।